গাইজ চাওকচোন ইমান বতাহ মাৰিছে, গছবিলাক দিছে কেনেকুৱা হৈ গৈছে। গছ এফালৰ পৰা নাই, বৰষুণে দিব মানে বহুত ডাঙৰকৈ বৰষুণ আহিব এতিয়া। গছবিলাক চাওক কেনেকুৱাকৈ হেৰি হৈ গৈছে, মানে ইমানেই বতাহ মাৰিছে। অ' মাই গড, মোক উৰাই লৈ যাব এতিয়া বতাহে। ইমানকৈ বতাহ মাৰিছে দেখিছেনে বাৰু? বস্তু এটা দেখুৱাই আহোঁগৈ আপোনালোকক। ইমান বতাহ মাৰি আছে হাৱাৰ মাজতে। চাওক এইখিনি কি কেনেকুৱা ছাগলী, চাওক ছাগলীখিনি চাই লওক কেনেকুৱা। এইখিনি অকণমান ওচৰলৈ যাম, ছাগলীবিলাকৰ ওচৰলৈ যাম। ইমান ডাঙৰ ডাঙৰ, আমাৰ তাত নাই ইমান ডাঙৰ ডাঙৰ ছাগলী। ইয়াত ইমান ডাঙৰ ডাঙৰ ছাগলী চৰাই লৈ ফুৰিছে সিহঁতি মানুহে। ইমান এইফালে গাধও দুটামান, এইটো এটা গাধ। ইমান চৰাই লৈ ফুৰিছে যেনে মানুহে চৰাই লৈ ফুৰে ইয়াত মানে। তাৰপৰা ৰাতি হ'লে মানে এটা জেগাত নি পেলানি বান্ধেগৈ। চাওক কিমান ডাঙৰকৈ বতাহ মাৰিছে, বৰষুণ মানে পূৰা ধামাকা বৰষুণ দিব এতিয়া। মোৰ চুলি এডাল এডাল হৈ গৈছে বতাহত। নাৰিকলবিলাক ইমানকৈ লাগি আছে দেখিছেনে বাৰু? চাওক নাৰিকলবিলাক কিমান লাগি আছে। এইজোপাটো ভৰ্তি নাৰিকলে। ইমান বতাহ মাৰিছে, নাৰিকল ঢেৰ সৰিছে। কালি মানে 200টাৰো ওপৰত নাৰিকল কালি সৰি গ'ল। আমটো ক'বই নালাগে, আমৰ গোটেই মানে গছ, আম গছ মানে হেৰি হৈ গ'ল, খালী হৈ গ'ল। ইমানকেই মানে আম হৈছে। চব মানুহে আচাৰ বনাবলৈ কিবা কৰিবলৈ আমাৰ বাউণ্ডাৰী মানুহে লৈ লৈ আহিলে, নহ'লেনো এনেই বেয়াহে হ'ব। সেইটো কাৰণে এতিয়াও আৰু কিমান সৰিব হিচাপ নাই, মানে ইমান বতাহ মাৰি আছে। এইখিনি দেখিছেনে খৰি? ইয়াত মানে বেলেগ খৰি ইউজ নকৰে, মানে বেলেগ খৰিবিলাক ভালকৈ জ্বলিব মন নকৰে। সেইটো কাৰণে মানে এইটো কি বুলি কয়, প্লাইবৰ্ড কোম্পানীবিলাকৰ পৰা আনি ইয়াত জমা কৰি থয়। অলপ আগত আমাৰ অসমৰে মানুহ চিকমেংগলৰত আছিলে, ভিনিয়ে হয় আৰু নাৰিকল নিবলৈ বুলি আহিছিলে মোৰ ইয়াৰ পৰা। আৰু মোলৈ এইবিলাক কি লৈ আহিছে চাওকচোন। এইখিনি আই ইমান গধুৰ। এইখিনি চাউল, এইখিনি 10 কেজি চাউল ইয়াত আছে। 10 কেজি চাউলবিলাক চাওকচোন। ইয়াৰ চাউলবিলাক কেনেকুৱা সৰু সৰু। এইপিনে যদি সিজাওঁ ন, সিজালে মানে চাউলখিনি মানে বহুত ফুলি যায়, মানে বহুত ডাঙৰ ডাঙৰ হৈ যায়। দেখিবলৈ চাউলকেইটা ইমান অকণমানি, সিজালে মানে বহুত ডাঙৰ হৈ যায়। এইবাৰ এইটোত কি দিছে তাকেনো চাই লওঁ, আপোনালোকে চাই থাকক। মই মানে পকাতে বহি ল'লোঁ আৰু খুলিবলৈ বুলি। মোবাইল থৈ লওঁ এডোখৰতে। খুলিবকে নোৱাৰিছোঁ। ভেন্দি, ইচ ৰাম, শুকাই গ'লগৈ চব্জিখিনি। তাৰ পৰা ইয়ালৈ পাওঁতে মানে শুকাই গৈছেগৈ। চাওকচোন এইগাল ভেন্দি, ইমানগাল ভেন্দি দি পঠিয়াইছে। অ' মাই গড, মই ভেন্দি খাই ভাল পাওঁ কাৰণে মোক ভেন্দিকে দি পঠিয়াইছে। মানে ভিনদেউৱে মোৰ ভাগৰ ব্লগ ভিডিঅ' চাইছে, ভেন্দি মই বহুত ভাল পাওঁ যে খাবলৈ। সেইটো কাৰণে মানে ভিনদেউৱে মোৰ ব্লগ ভিডিঅ' চাই মোলৈ চব্জি পঠাই দিছে, দেখিছেনে বাৰু? খালি চব্জিবিলাক যেনিবা ইমান তাজা নহয় আৰু, যেনেকৈ মানে ভিনদেউহঁতৰ তাৰ ওচৰতে মানে এখন বাকী দোকান আছে, সেইখনৰ পৰাই আৰু বস্তুবিলাক লৈ পেলানি মোলৈ পঠিয়াই দিছে। ইমানগাল ভেন্দি দি পঠিয়াইছে। মই এতিয়া মানে 2 দিনত বা 3 দিনত মই ভেন্দিখিনি আদায় কৰিব লাগিব, নহ'লে মানে গেলি কিবা কিবি হৈ অৱস্থা নাইকিয়া হৈ যাব। তাৰপিছত মোৰ ফেভাৰিট বস্তু দিছিলে মূলা। খালি মূলাটো কেনেকৈ
মূলাটো ভাল নহয়। ইচ ৰাম, মূলাবিলাক এইখিনিতে মূলা খোৱা যোগ্যই নহয় বুলি ক'ব লাগিব এতিয়া। বা মই ভাবিছোঁ এইখিনি ভিনদেউহেঁতে ৰুমত খাবলৈ আনি থৈছিলে নেকি, মোলৈ দি পঠাইছে আৰু। নহ'লে ইমান ডেমেজকেইটাতো নাপায় আৰু। এইডাল ফুলকবি দি পঠাইছে, জলকীয়া ইমানখিনি দি পঠাইছে। অ' মাই গড, ইমান জলকীয়া। এইডাল ফুলকবি, এইডাল আজি বনাই খাম ফুলকবি। জলকীয়া দেখিছেনে বাৰু? ইয়াৰ জলকীয়াবিলাক খাবলৈও ভাল নহয়, মই জলকীয়া নাখাওঁৱেই এইপিনে। মোলৈ জলকীয়া ইমানখন দি পঠাইছে, মই জলকীয়াই নাখাওঁ। মূলাই মূলা। অ' ৰাম, মই আজি মূলা শাককে বনাম আৰু। মূলা আৰু কবি, বন্ধাকবি বনাম। তাৰপিছত ভেন্দি 5-6টামান আৰু গোটা গোটাকৈ দি দিম। এইখিনি জলকীয়া, ইমানখিনি জলকীয়া দি পঠাইছে এইখিনি। জলকীয়াখিনি মানে এনেই এঠানি হ'ব মোৰ ভাগৰ, মই কি কৰিম বাৰু। দেখিছেনে বাৰু, সিমানখিনি এতিয়া মই মূলাকেইটা মোৰ পচন্দ নহ'ল, কবিটো পচন্দ হ'ল, ভেন্দিকেইটা বাৰু ভালেই আছে। জলকীয়া ইমানখিনি কেলৈ বাৰু দি পঠাব লাগে মই ভাবিয়ে নাপাওঁ দেই। মই জলকীয়াৰ কথা কোৱাই নাছিলোঁ, মোক জলকীয়া নালাগেই, মোৰ বাৰীতে আছে জলকীয়া। তেও দি পঠিয়াইছে যেতিয়া এতিয়ানো মই ক'ত পেলাই দিম আৰু, থৈয়ে দিম আৰু। মানে বতৰটো বহুত বেয়া কৰি আহিছে, একদম মানে ধাৰাসাৰ বৰষুণ ঢালিবই এতিয়া। মানে তাৰপিছত এই লাইটটোও গুচি গ'ল, এতিয়া মোৰ ৰুমটো আন্ধাৰ। কালিও গোটেই ৰাতিটো মই আন্ধাৰতেই কটাই দিলোঁ। আজিও মোৰ মানে পোহৰ বুলি কোৱাটো নাই আৰু, মোবাইলতো পাৰ্চেণ্টেজ বেছি নাই বেটেৰী চাৰ্জ। চ' কি কৰিম, উপায় নাই। আপোনালোকে মোৰ আহিব লগা ভিডিঅ'বিলাক চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবিলাকৰ লগত। আৰু নতুন ভিডিঅ' আপোনালোকক মই দি থাকিম, আপোনালোকে চাই থাকিব আৰু এণ্টাৰটেইনমেণ্ট পাই থাকিব, অলপ শিক্ষা পাই থাকিব মোৰ ভিডিঅ'বিলাকৰ পৰা। মানে মই বহুতকেইটা জেগাত মোৰ এতিয়া যাবলগীয়া আছে, যাব পৰা নাই, মানে মোৰ ডিউটিটো চেঞ্জ হোৱাৰ পাছতে মানে যাম। মৰ্ণিং যেতিয়া মোৰ ডিউটি ষ্টাৰ্ট হ'ব, তেতিয়া মৰ্ণিং ডিউটি ষ্টাৰ্ট হোৱাৰ পাছত 12টামান বজালৈকে মোৰ ভাগৰ ডিউটি খতম হৈ যাব। তেতিয়া মই মানে বেলেগ জেগাত যাম। এনেকুৱা এটা জেগাত যাম যিটো নেকি মানে টেম্পল হয়, মন্দিৰ হয়, 800 বছৰ পুৰণি মন্দিৰ। প্ৰত্যেকটো বস্তু মই আপোনালোকক এটাকৈ দেখাই যাম সেইদিনাখন, যিদিনাখন মই যাম। আপোনালোকে চাব আৰু মানে আপোনালোকেও যদি মানে কোনোবা বাহিৰত থাকে বা চিকমেংলোৰ বা বেংগলোৰত থাকে, তেতিয়া মোক কণ্টেক্ট কৰি ইয়ালৈ আহিব পাৰিব আৰু সেই মন্দিৰকেইটাত গৈ ফটোশ্বুট কৰিব পাৰিব, ভিডিঅ' বনাব পাৰিব। মানে ডেইলি 50% মানুহ, 50 বেছি 70% মানুহ ডেইলি সেইকেইটা মন্দিৰত আহে ফটোশ্বুট কৰিবৰ কাৰণে, ভিডিঅ' শ্বুট কৰিবৰ কাৰণে। আৰু মূৰ্তিবিলাক ইমানেই ধুনীয়াকৈ বনাই থোৱা আছে জানেনে। মানে মই আপোনালোকক যেতিয়া যাম তেতিয়া মই স্পেচিয়েলি ভিডিঅ' মই ধুনীয়াকৈ আপোনালোকক মই দেখাই দিম। মানে এটা পইণ্টটো খেলি মেলি নাইকিয়া, ইমান ধুনীয়াকৈ মানে মন্দিৰকেইটা বনাই থোৱা আছে। মই একবাৰ গৈছিলোঁ, কিন্তু ভিডিঅ' বনাবলৈ সময় নহ'ল, জাষ্ট গ'লোঁ আৰু আহিলোঁ। এনেকুৱা সুবিধা নহ'ল মানে ভিডিঅ' বনাবৰ কাৰণে। এতিয়া নেক্সট মই যেতিয়া যাম তেতিয়া মানে মই আপোনালোকক দেখুৱাম কিমান ধুনীয়া হয়। চ' মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু গম পাই থাকিব আৰু কেনেকুৱা আৰু। মোৰ হাঁহকেইডাল ওলাই গৈছেগৈ, চিন্তা নকৰিবা, মই এনেও কেটেলাই। শকত হয়নো কি কৰিম, শকত হৈও লাভ নাই। আজি ইয়াত ব্ৰইলাৰ কাটিব, 5টা ব্ৰইলাৰ কাটিব জানেনে, ফাৰ্মৰ মানুহখিনিয়ে খাবৰ কাৰণে। মানে মোকো দিব আৰু। মানে এতিয়া ডাক্তৰে মানা কৰিছিলে ব্ৰইলাৰ নাখাবলৈ বুলি। মই মানে দেখিলে মানে এতিয়া ৰ'ব নোৱাৰোঁ, কি কৰিম। তেও মানে নিজকে কণ্ট্ৰল কৰি আছোঁ আৰু চাওঁ কি হয়। যদি সিহঁতে এনেওতো মোক দিবই,
সেইটো দিয়াটো 100% চিয়'ৰে, সিহঁতি মোক মাংস দিয়ে থাকে খাবলৈ। আৰু বেছিকৈ নাখাওঁ চাগে, আনিম আৰু জাষ্ট ইমান কণমান, সেইকণকে বনাই মেলি খাম আৰু জোল অকণমান বনাম, খাম। ঠিক আছে, বাই। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু।